অন্য এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আইতাহঁতৰ ঘৰত হলিতা লগাইছিলে, মোক মাতিলে কাৰণে মই আহিলোঁ। আহিয়ে দেখিলোঁ আইতাই সাজৰ বাতিলৈ পূৰা খাই আছে, লগতে পুপুৱে জুমি জুমি চাই আছিলে কাৰণে তাক অলপ খুৱাই দিছে। তাক একেবাৰে সাজ খাবই লাগে যেন বৰ খাব পোৱাটো সি। তাৰপিছত মই পুপুক অলপ দাঙি ল'লোঁ, তাক চুমা এটা খালোঁ। সি মোক কেনেকৈ চুমা খাব চাব দেই, ইমান মৰম লগাকৈ খাব। এয়া তাৰ দাঁত নাই, সি দাঁতে কামুৰিবলৈ নোৱাৰে। তাৰপাছত মোৰ চুলিখিনি মানে তাৰ পৰা শান্তিয়ে নাই, অকল টানিব লাগে। এয়া ককাহঁতকো বহুৱাই দিছে সাজ খাবৰ কাৰণে। এয়া লগতে মোকো দিছে আৰু ময়ো খাবলৈ লৈছোঁ আৰু। তাৰপিছত আমাৰ পুপু বহি আছে, ই বাৰু চব্জিহে খায় দেই, সাজ খাব পৰা হোৱা নাই, ইমান এটা বৰ বেছি ডাঙৰ নহয়। এয়া ময়ো বহি ল'লোঁ। আপোনালোকৰ সেইটো ছাইডে সাজ থয় দেই, আমাৰ এইটো ছাইডে কিন্তু সাজ থয় দেই। খাবলৈ মন আছে যদি আহি যাব পাৰিব, আৰু কাৰ ফালে সাজ থয় কমেণ্ট কৰি জনাবচোন। আমাৰ এইফালে প্ৰত্যেকটো বছৰেকৰ বিহুতে সাজ থয়।